মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আগৰ ভিডিঅ'টোত প্ৰাণীৰ বাসস্থান বা আশ্ৰয়স্থলসমূহৰ বিষয়ে বুজাইছিলোঁ। আৰু আজিৰ ভিডিঅ'টোত পৰিভ্ৰমী চৰাই সম্পৰ্কে জানিম আৰু লগতে শেষলে তোমালোকক প্ৰশ্নোত্তৰসমূহ দিয়া হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু প্ৰশ্নোত্তৰসমূহ পজ কৰি লৈ তোমালোকে নোট কৰি ল'বা। গতিকে আহাচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পৰিভ্ৰমী চৰাইবোৰ কোনবোৰ? ছবিখনত চোৱাচোন। ছবিখনত কিছুমান চৰাই উৰি উৰি আহি পানীত পৰিছে, হয়নে? কিছুমান পানীত এনেকৈ হাঁহবোৰৰ নিচিনাকৈ পানীত আছে। এই চৰাইবোৰ চিনি পাইছানে বাৰু? কিছুমান চৰাই বহুত দূৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি প্ৰতি বছৰে অসমলৈ উৰি উৰি আহে। তোমালোকে ঠাণ্ডা দিনত চাবা, ঠাণ্ডা দিন আৰম্ভ হোৱাৰ লগে লগে জাকে জাকে হাঁহবোৰ উৰি আহে, বেলেগ বেলেগ ধৰণৰ চৰাইবোৰ উৰি আহে। আৰু ব্ৰহ্মপুত্ৰ বা নদীবোৰৰ বা বিলবোৰৰ কাষত ৰাতিপুৱা আৰু গধূলি এনেকুৱা চৰাই জাকবোৰ দেখা পাবা। কেতিয়াবা তোমালোকে ওচৰৰ নৈ বা বিলবোৰলৈ যাবা আৰু এনেকুৱাবোৰ চৰাইবোৰ চাবাচোন। কিছুমান আকৌ ওচৰ চুবুৰীয়া ঠাইৰ পৰাও আহে। এই চৰাইবোৰ বছৰৰ কোনো কোনো সময়তহে অসমত দেখা যায়, বাকী সময়ত আমাৰ চকুত নপৰে। ইহঁত মৰুভূমি, বৰফে ঢকা শীতল অঞ্চল, গভীৰ অৰণ্য, সাগৰৰ পাৰ আদি বিভিন্ন প্ৰাকৃতিক অঞ্চলৰ পৰা আহে। কেইমাহমান অসমত থাকি আকৌ নিজৰ ঠাইলৈ উৰি গুচি যায়। একে ঠাইতে নাথাকি দেশে বিদেশে ঘূৰি ফুৰা বাবে ইহঁতক পৰিভ্ৰমী চৰাই বুলি জনা যায়। গতিকে পৰিভ্ৰমী চৰাই মানে কি? যিবোৰ চৰাই একে ঠাইতে বহুত দিন নাথাকে, বিভিন্ন ঠাই বা বিভিন্ন দেশৰ পৰা বেলেগ বেলেগ ঠাইলৈ কেইদিনমানৰ কাৰণে আহে, সিহঁতৰ আহাৰ বিচাৰি বা সিহঁতি ভাল পোৱা পৰিৱেশটো বা সময়কণ ঠাণ্ডা জেগা বা তেনেকুৱা বিচাৰি পেলাই আহে, সেইবোৰক কি কয়? পৰিভ্ৰমী চৰাই। ইহঁত আমাৰ ৰাজ্যলৈ কিয় আহে জানানে? ইহঁতে খাদ্যৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি অসমলৈ আহে। কোনোবা ঠাইত খুব বেছি বৰফ যদি পৰি যায়, সেই সময়ত কি হয়? সেই ঠাইত বৰফ পৰাৰ কাৰণে আমাৰ অসমলৈ উৰি পেলাই সেই চৰাইবোৰ গুচি আহে। 17 নম্বৰ পৃষ্ঠাৰ ওপৰত চোৱা। অসমলৈ প্ৰতি বছৰে ভিন ভিন প্ৰজাতিৰ বহুতো পৰিভ্ৰমী চৰাই আহে। এনে কিছুমান পৰিভ্ৰমী চৰাই হ'ল বালিমাহী, কুলি, দেওহাঁহ, ধৃতৰাজ, ষ্টাৰলিং, চাটক, বকজাতীয় চৰাই আদি। এই পৰিভ্ৰমী চৰাইবোৰ মানুহৰ ভিৰ থকা ঠাইৰ পৰা আঁতৰত থাকে। এনেও চৰাইবোৰ মানুহৰ হুলস্থুল ঠাইৰ পৰা আঁতৰত থাকে, হয় নহয়? আমি যদি ওলাই দিওঁ, চৰাইবোৰ যদি কিবা আমি ঘৰৰ চোতালত দিয়া খুটকণ যদি খাই থাকে, আমি ওলাই দিয়াৰ লগে লগে চৰাইবোৰে ভয় খাই পেলাই উৰি গুচি যায় নাই? তেনেদৰে পৰিভ্ৰমী চৰাইবোৰো মানুহ দেখিলেই ভয় কৰে, সেইকাৰণে মানুহৰ পৰা আঁতৰত থাকে। খাদ্যাভ্যাস অনুসৰি এই চৰাইবোৰ জলাশয়ৰ সমূহৰ ওচৰে পাজৰে বালিচৰ, শস্যৰ পথাৰ, হাবি বননি, বনাঞ্চল আদিত দেখা যায়। অসমৰ জলাশয়, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানসমূহকে ধৰি বনাঞ্চলসমূহ এই পৰিভ্ৰমী চৰাইবোৰৰ বিচৰণ ভূমি। এই পৰিভ্ৰমী চৰাইবোৰ চাবলৈ দেশ বিদেশৰ পৰা বহুতো পৰ্যটক আহে। এইখন তোমালোকক তলত এখন মানচিত্ৰ দিয়া হৈছে। এইখন হ'ল অসমৰ মানচিত্ৰ। এই মানচিত্ৰখনত অসমৰ কোন কোন ঠাইত পৰিভ্ৰমী চৰাইবোৰ আহে, পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমিবোৰ কোনবোৰ তাক দেখুওৱা হৈছে। চোৱা, বিশেষকৈ অভয়াৰণ্যসমূহলৈ এই চৰাইবোৰ আহে। আমাৰ ডিব্ৰুগড়ৰ ওচৰত থকা, ডিব্ৰুগড় তিনিচুকীয়াৰ এইখিনিত থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, জাতিংগা পক্ষী উদ্যান, বৰদৈবাম বিলমুখ পক্ষী উদ্যান, সোণাই ৰূপাই অভয়াৰণ্য, পবিতৰা অভয়াৰণ্য আৰু দীপৰ বিল পক্ষী উদ্যানলৈ বছৰৰ এটা নিৰ্দিষ্ট সময়ত এই চৰাইবোৰ আহে। আৰু এই চৰাইবোৰ চাবলৈ দেশ বিদেশৰ পৰ্যটকসকল এই ঠাইবোৰলৈ আহে আৰু তেওঁলোকে এই পক্ষীবোৰ চাইহি। গতিকে আমি গছ বন কাটি বা চৰাই মাৰি বা বিল চিলবোৰ নাইকিয়া কৰিলে কি হ'ব? পক্ষীবোৰতো নাইকিয়া হ'ব, নহা হ'ব। আৰু গতিকে লগতে কি হ'ব? পৰ্যটকসকলো নহা হ'ব আৰু আমাৰ
পৰ্যটনস্থলীসমূহ নাইকিয়া হ'ব আৰু পৰ্যটনস্থলীৰ পৰা আমাৰ কি হয় বহুতো টকা ইনকম হয় সেই টকাবোৰ অসমলৈ নহা হৈ যাব গতিকে সেইবোৰ কথা বাৰু তোমালোকে পিছত শিকিবা ডাঙৰ হ'লে বুজি পাবা গতিকে এতিয়া আমি কি শিকিলো পৰিভ্ৰমী চৰাইসমূহ কোন হয় আৰু তেওঁলোক ক'লে আহে অসমৰ কোন কোন অভয়াৰণ্যলৈ কোন ঠাইলৈ আহে সেয়া আমি দেখা পালো হয়নে তোমালোকক এটা কাম দিছে যে বনাঞ্চলসমূহ চাই বনাঞ্চলসমূহ থকা জিলাসমূহৰ নামবোৰ লিখিবলৈ দিছে ইয়াত তোমালোকে দেখিছা নহয় কোনখন ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে নোট কৰি দিছে হয় নহয় ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ডিব্ৰু-চৈখোৱা আছে তাৰপিছত লখিমপুৰত বৰদৈবাম বিলমুখ পক্ষী উদ্যান আছে গোলাঘাটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে ডিমা হাছাওত জাতিংগা পক্ষী উদ্যান আছে সোণাই ৰূপাই অভয়াৰণ্যত শোণিতপুৰ জিলাত আছে আৰু মৰিগাঁও জিলাত কি আছে পবিতৰা অভয়াৰণ্য আছে আৰু দীপৰ বিল পক্ষী উদ্যানখন ক'ত আছে কামৰূপ মহানগৰ গতিকে তোমালোকে এই লিষ্টখন পুৰাই পেলাবা তাৰপিছত চোৱা উপকাৰী প্ৰাণী হিচাপে চৰাইক আমি সংৰক্ষণ আৰু নিৰাপত্তা দিয়া অতি আৱশ্যক চৰাই মৰা অনুচিত পৰিভ্ৰমী চৰাইবিলাক সুৰক্ষাৰ বাবে আজিকালি চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে পৰিভ্ৰমী চৰাই সুৰক্ষাৰ বাবে চৰকাৰে আৰু কিছুমান বেচৰকাৰী অনুষ্ঠানে হাতত লোৱা কিছুমান ব্যৱস্থাৰ বিষয়ে জানি লওঁ আহা এতিয়া কিছুমান অনুষ্ঠান বা চৰকাৰে কি ধৰণৰ ব্যৱস্থা লৈছে চৰাইবোৰ বচাবৰ কাৰণে তাত কিছুমান পইণ্ট দিয়া আছে এইবোৰ তোমালোকে খুব গুৰুত্ব সহকাৰে মনত ৰাখিবা আৰু এইবোৰ এপ্লাই কৰিবলৈ চাবা পৰিভ্ৰমী চৰাই অহা কিছুমান ঠাইক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছে যেনে দীপৰ বিল অভয়াৰণ্য পৰিভ্ৰমী চৰাই চিকাৰ কৰা আইনমতে নিষেধ গতিকে এনেকুৱা চৰাইবোৰ ধৰি পেলাই মানুহে যে খাব নালাগে আৰু তোমালোকে কাবাক দেখিলেও হেতু মানা কৰিবা বা ওচৰ পাজৰে থকা পুলিচ বা তেনেকা কোনবা জনা শুনা ব্যক্তিক জনাই দিবা পৰিভ্ৰমী চৰাই আহি পৰা খাল বিল পিটনি জলা আদি জলাশয়সমূহ চাফ চিকুণকৈ ৰখা হয় ইয়াত থকা মাছবোৰ পৰিভ্ৰমী চৰাইবোৰে খায় সেয়েহে এই ঠাইবোৰত মাছ মৰা নিষেধ তদুপৰি পৰিভ্ৰমী চৰাইৰ বাবে সময়ে সময়ে মাছ পোনা আদিও এই জলাশয়সমূহত এৰি দিয়া হয় যাতে সিহঁতৰ খাদ্যৰ অভাৱ নহয় পৰিভ্ৰমী চৰাইবোৰে বিচৰণ কৰি ফুৰা ঠাইবোৰত বনভোজ খোৱাও নিষেধ যাতে ঠাইবোৰ প্ৰদূষিত হৈ চৰাইবোৰ যিকোনো ধৰণৰ বেমাৰ আজাৰ নহয় সেয়েহে বনভোজ খাবলৈ সেই ঠাইবোৰত দিয়া নহয় এনে ঠাইবোৰত গছ কটা নিষেধ কাৰণ এই গছ-গছনিবোৰ কিছুমান পৰিভ্ৰমী চৰাই অস্থায়ী বাসস্থান প্ৰাকৃতিক দুৰ্যোগত গছ-গছনি ক্ষতি হ'লে তাত নতুনকৈ গছ পুলি ৰোপণ কৰা হয় তেনে ঠাইত উদ্যোগ স্থাপন বা বান্ধ নিৰ্মাণ কৰাও নিষেধ থাকে পৰিভ্ৰমী চৰাইবোৰ অসমৰ বিভিন্ন অঞ্চললৈ আহি বিচৰণ কৰি ফুৰা ঠাইবোৰ শোভা বঢ়াই ইহঁত আমাৰ অতিথি ইহঁতক কেতিয়াও অনিষ্ট কৰিব নালাগে তোমালোকে পৰিভ্ৰমী চৰাই ছবি সংগ্ৰহ কৰি এখন এলবামো প্ৰস্তুত কৰিবলৈ ইয়াত দিয়া হৈছে তোমালোকে ঘৰত এনেকুৱা ধৰণৰ চৰাইবোৰৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰি উলিয়াবাচোন পোষ্টাৰ সৰু আমি প্ৰশ্নোত্তৰ শিতানলৈ যাওঁ পোষ্টাৰ পাবা সেইবোৰত এনেকুৱা চৰাইবোৰৰ মই তোমালোকক দি দিছোঁ এয়া তোমালোকে চোৱা পজ কৰি লৈ পেলাই এইখিনি তোমালোকে লিখি ল'বা